মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में साहिल मेरे হয় বন্ধুসকল ঠিকই ভাবিছে আপোনালোকে অসমত উঠাই দিয়া হল মুছলিম ম্যাৰেজ এক্ট যোৱা শুক্ৰবাৰে লোৱা হল এই সিদ্ধান্ত প্ৰায় 90 বছৰ আগতে অসমত লগোৱা হৈছিল এই এক্ট আৰু এই 90 বছৰীয়া পুৰণি এক্ট এতিয়া উঠাই দিয়া হল এতিয়া কোৱেশ্চন হল যে চৰকাৰে এই এক্টটো কিয় উঠালে আসলতে এই মুছলিম ম্যাৰেজ এক্টটোত কিছুমান বস্তু পাৰফেক্ট নাছিল ফলত কিছুমান মুছলিম মানুহে বিয়াৰ নীতি নিয়মসমূহ ভালকৈ মানি চলা নাছিল যাৰ ফলত বহুত বাল্য বিবাহ অসমত দেখিবলৈ পোৱা গৈছিল অৰ্থাৎ সেই এক্টটোত কিছুমান প্ৰভিজন আছিল যাৰ বাবে মানুহে উপযুক্ত বয়স হোৱাৰ আগত নিজৰ সন্তানক বিয়া দি দিব পাৰিছিল হিমন্ত বিশ্ব শৰ্মাই নিজে এই কথা টুইট কৰি জনালে আপোনালোকে চাব পাৰে এতিয়া এই এক্টটো উঠি যোৱাৰ পিছত অসমত আৰু বাল্য বিবাহ দেখিবলৈ পোৱা নাযায় যিটো এটা ভাল খবৰ পিছে চৰকাৰে এই বাল্য বিবাহ হ্ৰাস কৰাৰ চেষ্টা বহুত আগৰ পৰাই কৰি আহিছে যোৱা বছৰেই চৰকাৰে 4000 মানুহক এৰেষ্ট কৰিছিল এই বাল্য বিবাহৰ কাৰণে সো আজিৰ ভিডিঅ'টোত ইমানেই আছিল বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই